ধন্যবাদ প্ৰেছ বন্ধুসকল আজি আপোনালোকে ইয়াত একদম শৰ্ট নোটিছত আমাৰ তাত অহাৰ বাবে আজি বিশেষকৈ আমি ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা মই চেৰিজমা ৰংপিপি চেয়াৰপাৰ্চন মিডিয়া ডিপাৰ্টমেণ্ট আৰু এখানে আছে সোশ্যাল মিডিয়া এপিচিচিৰ সোশ্যাল মিডিয়াৰ জেনাৰেল সেক্ৰেটাৰী আৰু এখানে আছে সাপত তেৰাং তেওঁ আৰু এখানে আছে ইছলামল ডিস্ট্রিক্ট কোঅর্ডিনেটর মিডিয়া ডিপার্টমেন্টৰ আজি বিশেষকৈ আমি আপোনালোকক মাতাৰ কাৰণটো হ'ল যে যোৱাকালি আপোনালোকে উপায় দেখিছে বিজেপিৰ যোনটো প্ৰেছ মিট হৈছিল হেতুৰ কথা লৈ পিনে মই ক'ব বিচাৰিছো আৰু যোৱাকালি আপোনালোকে এটো দেখিছে যে কিবা আমাৰ প্ৰেসিডেন্ট ৰতন ইংতি ছাৰে কিছুমান সাইট ভিজিট কৰিছিলে যোৱাকালি ফৰেষ্টৰ যোনটো স্ক্যামৰ কথা আমি কৈ আছিলো হে কথা লৈ পিনে তেওঁ কেইটামান সাইটত ভিজিট কৰিছিল তো হেতুৰ বিষয়ে আমি কেইটামান কথা ক'ব বিচাৰিছো বেসিক্যালি যোৱাকালিৰ যোনটো আমি প্ৰেছ মিটটো দেখা পাইছো হেতুৰ এগেইনষ্ট মই কেইটামান তেওঁলোকে বহুতখিনি পইণ্টছ দিছে সো মই পইণ্ট ওয়াইজ তেওঁলোকক আনসাৰ কৰিব বিচাৰিছো স্পেশালি টু লাইটন ইংলেং বিকজ তেওঁ বহুতখিনি কথা উঠাইছে যোনটো আমি ভাবো যে তেওঁ যোনটো কি ক'ব বিচাৰিছে আমি নিজেও পাৰ্টিকুলাৰলি বুজা নাই তেওঁ কি ক'ব বিচাৰিছে ফাৰ্স্ট এণ্ড ফৰমোষ্ট তেওঁ কৈছে যে আমাৰ প্ৰেসিডেন্ট বিলে ৰতন ইংতি ডাঙৰীয়া তেওঁ বিলে আৰটিআই এক্টিভিষ্ট হয় আৰটিআই এক্টিভিষ্ট দৰে কাম কৰি আছে সো আমি ক'ব বিচাৰো যদি আপুনি যদি তেওঁক আৰটিআই এক্টিভিষ্টে কৈছে এটা মান প্ৰুফ এটা দিয়ক যে তেওঁৰ নামত যদি আৰটিআই ক'বা মাৰিছে দেখাওক আৰু আকৌ হেতুৰ এগেইনষ্ট আকৌ আৰু ক'ব বিচাৰিছো যে আমি হলো অপজিশনত আছো আমাৰ ৰাইট হয় বা আমাৰ কামে হয় যে আপোনালোকৰ গভৰ্নমেন্টে আমাৰ সিটিং গভৰ্নমেন্টে কি কৰিছে কৰা নাই আমি হেতু যাতে আমি মানুহৰ আগত উল্লেখ কৰো তো হেতুৰ কাৰণে আমি যদি সাইট ভিজিট কৰো বা আমি কিছুমান তথ্য উলাই পিনে আপোনালোকৰ ওচৰত দিও হেতু তাৰ মানে এটো নহয় যে আমি আৰটিআই এক্টিভিষ্ট হৈ যাও আমি আমাৰ অপজিশনৰ ৰোলটো প্লে কৰি আছো হেতু তেওঁ বুজি পাব লাগে তেওঁ কৈছে যে কংগ্ৰেছে বলে একো কৰাই নাই কাৰ্বি আংলঙৰ কাৰণে ফাৰ্স্ট অফ অল কাৰ্বি আংলং হৈছে কংগ্ৰেছৰ কাৰণে তেওঁলোকে যে বাৰে বাৰে কৈ থাকে কংগ্ৰেছে যে কৰা নাই একো কাৰ্বি আংলঙৰ কাৰণে হেতু কোৱা বন্ধ কৰক আপুনি যোনটো স্কুলৰ পৰা পঢ়ি আহিছে যোনটো কলেজত পঢ়িছে যোনটো ৰাস্তাত আজি আপুনি গাড়ী চলাই আছে হেখিনি গুটে কংগ্ৰেছৰ পৰাই হয় আমাৰ কাউন্সিল কংগ্ৰেছৰ পৰা হয় আমাৰ 6 শিডিউল যদি আমি আজি 6 শিডিউলৰ প্ৰিভিলেজ যদি পাই আছো হেতু কংগ্ৰেছৰ চৰকাৰৰ ফালৰ পৰাহে হয় হেকাৰণে তেওঁলোকে হেতু ভাবি চিন্তি কক হয় আপোনালোকে ক'ব পাৰে কংগ্ৰেছে কৰাপশন কৰিছিল কিন্তু কেতিয়াও নকব যে কংগ্ৰেছে কাৰ্বি আংলঙৰ কাৰণে বা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে একো কৰা নাই বুলি তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে ৰতন ইংতি ডাঙৰে যেতিয়াৰ পৰা প্ৰেসিডেন্ট হৈছে তেতিয়াৰ পৰা বলে বহুতখিনি কংগ্ৰেছ মানুহ বলে কংগ্ৰেছৰ পৰা লিডাৰ্স কংগ্ৰেছৰ ওয়াৰ্কাৰ্স বলে বিজেপিত জয়েন কৰিছে মহিলাৰ পৰা বুলি কৈছে ব্লকৰ পৰা কৈছে আমি হলো এটা আমি ইয়াত আসু তো আমি জানো যে কাউন্সিল আমাৰ ইয়াত আমাৰ কমিটিৰ পৰা কোন গৈছে জনাই কোনটো কমিটি আছে নাই আমি ভালকে গম পাও কবৰ কলে তেওঁৰ যোনবোৰ এজেন্ট আছিল ইয়াত আমাৰ কংগ্ৰেছত হেবোৰহে ঘূৰি গৈছে ইহতে ইয়াত আহি একো স্পেস পোৱা নাই কাৰণে তেওঁলোকে ঘূৰি গৈছে তো আমি বেসিক্যালি আজিৰ দিনাখনত কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছ কমিটি এজেন্ট ফ্ৰী হৈ আছো আমি তাৰপিছত তেওঁলোকে কৈছে যে সিএম বলে বহুত হাৰ্ড ওয়াৰ্কিং হয় আমি মানা নকৰো তেওঁ কাম কৰিছে হবাই কিন্তু তেওঁ বেসিক্যালি সবতকে বেছি কাম কৰি আছে তেওঁৰ যোনখিনি কোম্পানীজ বোৰ আছে হেখিনি সুপাৰভাইজাৰ কৰি আছে তেওঁ কোম্পানীজ বোৰে কাম পাই আছে না নাই কাছে কনস্ট্ৰাকশন হৈ গল ইংলং এন্টাৰপ্ৰাইজ হৈ গল বা নেপোটিজমৰ নামত ধেৰ আছে হেখিনি আৰু আমি আৰু বাৰে বাৰে উল্লেখ কৰি নাথাকো তেওঁ হেতু সোৱাতহে ব্যস্ত আছে আৰু তেওঁ যে ডেইলি বেসিছত যে জয়নিংত যে ঘূৰি আছে কাউন্সিলৰ কাম কেতিয়া কৰি আছে তেওঁ গোটে টিম কাৰ্বি আংলং লৈ গোটে কাৰ্বি আংলঙত ঘূৰি আছে তো কাউন্সিলত কোন বহি আছে আমি ইমান দিন ধৰে আমি কাৰ্বি আংলঙত আছে আমি জানো যে কাউন্সিলে কিমান কাম কৰে নকৰে আগত কেনেকে মানুহে গলে যে তাত ইএম হতক পায় ইএম হতে থাকে নিজৰ চেম্বাৰত আজি মই হুদিব বিচাৰ যে আজিকালি ইএম হত নিজৰ চেম্বাৰটো চিনি পাই জানো নিজৰ চেম্বাৰত বহে জানো মানুহবোৰে গৈ পিনি পাই জানো মানুহ আজিকালি তো কাউন্সিলত মানুহ যোৱা বন্ধই কৰিলে হেতু এটা কথা আমি যে কৈছো বাৰে বাৰে যে আমাৰ ইয়াত অলমোস্ট 190 crores 200 crores যোনটো আমি স্ক্যাম হৈছে বুলি কৈ আছো হে স্ক্যামৰ বিষয়ে তেওঁ কৈছে যে কাউন্সিলৰ বাজেটে 400 crores আৰু হেতুৰ মাজত ফৰেষ্টৰ কাৰণে বলে 15 crores 90 lakhs আমি হেতু কথা কোৱাই নাই
আমি আপোনালোকৰ পৰা ইয়াৰলি বাজেটৰ হিচাপ খুজাই নাই আমাক লাগে স্পেশাল গ্ৰান্টৰ পৰা আপুনি যোনটো পইচা আহে ফৰেষ্টৰ কাৰণে হেতুটি কি কৰিছে এসপিটি ফান্ড দি আপোনালোকে কি কৰিছে আমি হেতু জানিব বিচাৰিছো আপোনালোকৰ পৰা একাউন্টেবিলিটি বিচাৰিছো আপোনালোকে যে কৈছে যে বলে গৈ পিনি বলে তাত বলে আছে নাই বুলি তো কোৱা নাই আছে বুলি তেওঁ কৈছে কিন্তু হাতি ক্যাম্পত এটা তেওঁ পাইছে 1.5 বিঘা মান তাত আছে বুলি কৈছে কিন্তু একচুয়ালি মই আপোনালোকক ফ্যাক্ট এন্ড ফিগাৰস কৈ দিও যেটা তেওঁলোকে হপাই নেক্সট টাইম লাইটেনিং লেঙে যেতিয়া আহে তে ফ্যাক্ট এন্ড ফিগাৰস বোৰ তেওঁ আকৌ ক্ৰস চেক কৰি লৈ যাতে এটোটা আছে মেইনটেনেন্সৰ কাৰণে mainly maintenance karne 8200 hectares that is 61500 bighas hai aro eto apuni eto maintenance karne ta etute apuni ako sabotate only for cleaning alone per hectare 19860 rupees per hectare pore aro plantation pore 4,34,268 rupees hetu hol apnar plantation karne আমি হেটো রিলেটেড আমি জানিব বিচাৰো যে তেওঁলোকে কি কৰিছে স্যান্ডেলউড আগারউড হেটোৰ স্যাপলিংছৰ কাৰণে আছে আপোনাৰ 21 crore 71 lakhs 10,272 rupees হেখিনি বস্তু আমি বিচাৰিছো যে কোট আছে যোনটো গৈ আমি তাত দেখা পাইছো আমাৰ টিমে দেখা পাইছে তাতটো আমি ইমানখিনি বস্তু দেখা পোৱা নাই ইমানখিনি হেক্টাৰছৰ কাম দেখা পোৱা নাই ইমানখিনি বিঘাৰ কাম দেখা নাই ইমানখিনি টকা যে খৰচ হৈছে আমি হেতু দেখা নাই আমি হিকানে একাউন্টেবিলিটি বিচাৰিছো সিএমৰ পৰা আমি সিএমৰ পৰা একাউন্টেবিলিটি বিচাৰিলে কাৰ পৰা বিচাৰিম আৰু আমি অপজিশন হৈ পিনি আমি একাউন্টেবিলিটি বিচাৰিব লাগিব খালি অপজিশন বুলি নহয় ৰাইজে বিচাৰিব লাগিব একাউন্টেবিলিটি আৰু তেওঁলোকৰ কামে হয় যে তেওঁলোকে আমাক ৰাইজক হিচাপ দিয়ে যে আমাৰ পইচা তেওঁলোকে কোট ইউজ কৰি আছে আৰু আমাৰ তাত ৰাইট আছে এটো বুজিবলৈ কাৰণে তাৰপিছত একাউন্টেবিলিটি কথা কওঁতে মই আপোনাক কৈ দিও পইচা কিমান উইথড্ৰ কৰা হৈছে প্লান্টেশন আৰু ফৰেষ্টৰ নামত 2023-24 ত 30 crores দুবাৰ হৈছে that is 60 crores 24-25 ত 62 crores উইথড্ৰ কৰা হৈছে আৰু 25-26 ত 38 crores withdraw kora hoise aru very recently 11th August 30 crores withdraw kora hoise a total of 190 crores has been already withdrawn in the name of plantation maintenance hetor namot already iman khini withdraw kora hoise so a 190 crores je apnaloke je withdraw korise ami hetor accountability bisariso ami koa nai tuliram ronghange ba amar CM e je am gote paisa khini bile khai dile ba হেক কৰি দিলে আমি কোৱা নাই আমাক লাগে একাউন্টেবিলিটি এই পইচাখিনি কত খৰচ হৈছে আপুনি আপোনালোকে আমাক উইথ ডকুমেন্টস আমাক দেখাও কিকানে কি আমি যেটা সাইট ভিজিট কৰিছো তাত আমি দেখা পোৱা নাই হেতু কথা হল আৰু তেওঁলোকে কৈছে যে অফিসত আহক আপোনালোকে সাইট কেলে ভিজিট কৰিছে এই সাইট ভিজিট বলে গোটে ড্ৰামা বলে তো আমি কব বিচাৰো যে CCF DFO দুটা ডিভিজনৰ DFO আৰু DC SP সকলোকে ইনফর্ম কৰা হৈছে যে আমাৰ টিম এটা সাইট ভিজিটৰ কাৰণে যাব এই ইনফরমেশন খিনি দিয়াৰ পাছতো কোনো অফিসাৰ্স নাছিলে তাত কোনো এটা অফিসাৰ নাছিলে জনে তেওঁলোকক আমাৰ যোনখিনি কোৱেশ্চনস আছে হেখিনি উত্তৰ দিবলৈ কাৰণে মানুহ নাই আৰু তাত গৈ পিনি একো প্লান্টেশনৰ জাৰ্নাল আমি দেখা পোৱা নাই তো আমি হেখিনি কথা ক'ব বিচাৰিছো মেইনলি ফৰেষ্টৰ প্লান্টেশনৰ কথা পিছত আছে তেওঁলোকে কৈছে পতঞ্জলি এণ্ড গডৰেজৰ কথা এইটো কথা তেওঁ বাৰে বাৰে উঠাই আছে আমি কৈছো হিতুত 1,16,250 বিঘাস তেওঁলোকক দিয়া হৈছে বুলি আমি বাৰে বাৰে কৈ আছো আৰু এটো আমাৰ তাত অৰ্ডাৰ হিচাপতে আছে যত যদি এটো দিয়া হোৱা নাই তেওঁলোকে যোনটো কৈছে যে এটো গাঁও মানে বলে প্লান্টেশন জেনেকে কৰিব মানে আছে কৰিব পাৰে তেওঁলোকে খালি গডৰেজ আৰু কিবা দিব লাগে গডৰেজ আৰু পতঞ্জলি খালি বস্তুখিনি সাপ্লাই দিব তো আমি হেতু বিষয়ত ক'ব বিচাৰো যে যদি হেতু তেনেকে হয় তেনেহলে কেলে সাৰ্ভে আমাক মানে সার্ভে এটা কেলে হৈছিলে বাই ডাইরেক্টরস অফ এগ্রিকালচার গুৱাহাটীৰ পৰা কি কাৰণে সার্ভে এটা হৈছিলে এটো কাৰণে তাৰপিছত তাত হে অৰ্ডাৰটোত এৰিয়াস পৰ্যন্ত মেনশন আছিল লুম্বাজং বলে বকাজান বলে নিলেপ তেনেকে কো ঢেৰ এৰিয়াস আছিল যত কোট কিমান বিঘাস দিয়া আছে হেতু লিখা আছিল তাৰ ওপৰত আকটা ষ্টাডি কমিটি এটা বহোৱা হৈছে কনস্টিটিউটিং অফ শ্ৰী মুকুল কুমাৰ শইকীয়া IAS প্ৰিন্সিপাল সেক্ৰেটাৰী শ্ৰী CM Taro ল্যান্ড এণ্ড ৰেভিনিউ সেক্ৰেটাৰী
আৰু শ্ৰী দিলীপ টেৰাং ACS Secretary PNRD, শ্ৰী ইবন টেৰন ACS Deputy Secretary Agriculture আৰু শ্ৰী মিজি গ্ৰো Special Secretary to CEM তেওঁলোকৰ এটা বনোৱা হৈছে আৰু সেই ষ্টাডি কমিটিটো ফৰ্ম কৰা গৈছে to sign an MOU with Patanjali and Godrej. So যদি আমি কব বিচাৰ যদি হে আমাৰ মানুহে যদি প্লান্টেশন কৰিব আমাৰ মানুহে যদি বস্তুখিনি গুটে লাভখিনি পাব তেনেহলে পতঞ্জলিক আপোনালোকে 50 বিঘা দিয়ক 100 বিঘা দিয়ক প্লান্টৰ কাৰণে ইমান মাটি নালাগে নহয় প্লান্ট এটা বহাবলৈ ইমান মাটি নালাগে তো 1,16,000 বিঘা দিয়া কি ধেমালি কথা নেকি প্লান্টেশন সবে নিজৰ মতে কৰিব মোৰ কৰিব মন থাকিব পাৰে তাৰ কৰিব মন নাথাকিব পাৰে তো নিজে নিজে কৰি লব এটা আপোনালোকে বাধ্য কৰিব নোৱাৰে নহয় মানুহ যেনেকৈ আজি ৰাবাৰ বাগান আছে সকলোৰেটো ৰাবাৰ বাগান নাই যাৰ ইচ্ছা হি কৰিছে তো তেনেকৈ আপোনালোকে 1,16,000 বিঘা আপুনি কাৰবাৰ নামত MOU এটা সাইন কৰি লব আৰু আপোনালোকে যে মানুহ বাধ্যতা এটা পেলাই দিব যে আপোনালোকে পামৰ প্লান্টেশন কৰক এটোটো কথা নহয় সো হেতুৰ এক্সপ্লেনেশন আপোনালোকে আমাক ভালকে দিব ইষ্টত আছিলে 8,000 হেক্টাৰ্স আৰু ওয়েষ্টত আছিলে 7,200 হেক্টাৰ্স 7,500 হেক্টাৰ্স আৰু তেওঁ কৈছে টেঙা আমৰ কথা হেতু মই ক'ব বিচাৰিছো আপোনালোকে হে টেঙা আম বেছি আছে আমি বেছি থাকা নাই আপোনালোকে যিমান মিছা কথা কৈ আছে আপোনালোকে যিমান ফাকি মাৰি আছে এটো ৰাইজে দেখাই পাইছে তো আপোনালোকে হে টেঙা আম বেচা বন্ধ কৰক আমি যিখিনি কথা হুদি আছো আপোনালোকে হেখিনি উত্তৰ দিয়ক গুল কথাখিনি কৈ না থাকিব আপোনালোকে হদাই আমি যিখিনি কোৱেশ্চনছ কৰে আজি যেনেকৈ মই আপোনাক পইণ্ট টু পইণ্ট আনসাৰ দিছো নেক্সট টাইম এই পইণ্টছখিনি আপুনি লিখি লব আৰু এই পইণ্টছ কিটা আনসাৰ দিব আপোনালোকে জি জোৰতৰ বেসলেস কথা কৈ না থাকিব আপোনালোকে আৰু এটা কথা তেওঁলোকে খালি এইটো SOPD আৰু স্পেশাল গ্ৰান্টৰ হয় স্পেশাল গ্ৰান্ট আৰু SOPD মিলাই পিনি আমাৰ 290 crores আমাৰ এটা প্যাকেজ আছিলে ফৰ প্লান্টেশন এন্ড কিবা হেতুৰ কথা হে কৈছো আমি এনুৱেল একশন প্ল্যানৰ যোনটো তেওঁলোকে 15 crores and 90 lakhs কথা কৈছে আমি হেতুৰ কথা কৈ থাকা নাই সো তেওঁ বুজি পাব লাগে যে কোটি কথা যে আমি কৈছো সেই কোটি কথাহে কৈছে SOPD পইচা কথাহে কৈছো এই 15 crores কথা কৈ থাকা নাই আমি তাৰপিছতে তেওঁ কৈছে যে ৰতনিংটি ডাঙৰীয়া যেতিয়া তেওঁ এডুকেশন EM আছিলে তেতিয়া বলে per cycle বলে 50,000 rupeesত বলে দিয়া হৈছিল 2012ত সো আমি কওঁ যে আপোনালোকে কৈয়ে আছে যেতিয়া এনকুৱাৰী এটা বহাই লওক আপোনালোকে আমাৰ প্ৰেসিডেন্টৰ এনকুৱাৰী কৰাই লওক আৰু তাৰ ওপৰতে আপোনালোকৰ CM ৰো কৰাই লওক আমি ভয় নাখাও কিবাৰ পৰা এনকুৱাৰীৰ পৰা আপোনালোকে কৰাই লওক কিন্তু আপোনালোকে যে এনে মিছামিছি কথা যে কয় আপোনালোকে হেতু প্ৰুফ আমাৰ তাত আছে আমি হেকানে নেদেখাও এতিয়া আপোনালোকে এইখিনি বস্তু আপোনালোকে এনকুৱাৰী আনক এনকুৱাৰীটো যেনেকৈ আনে আমি গুটেখিনি তথ্যখিনি আপোনালোকৰ ওচৰত দি দিম তাহা আপুনি কথা ওলাইছে যে বলে ৰতনিংটি ছাৰৰ ককাইক বলে বিজেপিত আছে তেওঁ বলে ধেৰ কথা কৈছে তেওঁ আগৰ পৰাই বিজেপি আছিলে আৰু আমি কি নাজানো নেকি আপোনালোকে প্ৰেছাৰত মানুহ কি কয় বা কি কৰায় আমি কি গম নাপাও নেকি সো দিস ইজ কমপ্লিটলি ব্লেসলেস এটো আমাৰ এইখিনি বস্তুৰ লগত একো লেনা দেনাই নাই আমি কথা পাতি আছো ইয়াত আপোনালোকে আৰু আপোনালোকৰ CM এ কি কৰাপশন কৰিছে আমি হেতু কথা কৈ আছো আৰু আপোনালোকে এই কৰবা কথাখিনি উলাই লৈ আনে আপোনালোকে আৰু আপোনালোকে ৰোডৰ কথা এটা কৈছে লাইটন ইংলেণ্ডে ৰোডৰ কথা কৈছে হাওড়াঘাটৰ পৰা বেষ্ট কাৰ্বি আংলঙৰ বলে ৰাস্তা বনা হৈছে ডকমকাৰ পৰা ৰংমংবে ৰাস্তা বৰপুং তাৰাপুঙৰ ৰাস্তা তেওঁ কৈছে সেইখিনি ৰাস্তা আপুনি যদি গম নাপায় আপোনাক জনাই দিও MOS 1 ৰ সময়ত কৰাৰ কিবা হয় তেতিয়াৰ প্যাকেজৰ ৰাস্তাখিনি হয় যোনটো এটা ইমপ্লিমেন্টেশন হৈ আছে তো আপোনালোকে সব বস্তু এনে আপোনালোকে গুটেখিনি মানে বেনিফিট আপুনি লব নিবিচাৰিব আমি কংগ্ৰেছৰ বহুত কাম কৰিছো সেইখিনি কথা হল আৰু যোনটো স্যান্ডেলউড আৰু আগৰউডৰ কথা কৈছিলো হেতু কাৰণেও অলমোস্ট around 3,750 বিঘাস হেতু আছিল সো হেতুটো আমি দেখা পোৱা নাই হেখিনি বস্তু নাই সো বিশেষকৈ আমাৰ এইখিনি বস্তু তেওঁ হপা মই গুটেখিনি পইণ্টৰে আনসাৰটো দিলো তো আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে মোক সুধিব পাৰে তেওঁলোকে যে এই থাকি যোৱাখিনিহে আছিলে ইয়াত বাকিখিনি আমি গুটে ৰুলো তেওঁলোকে হেতুৱে ক'ব বিচাৰিছে ঠিক আছে তেনেহলে আমাক প্ৰুফ দিয়ক না আপোনালোকে ক'ত ৰুইছে 190 কোটি টকাৰ প্লান্টেশন বা যিকোনো বস্তু আপুনি ক'ত কি কৰিলে আমাক দেখাওক হেখিনি বস্তু 190 crores is not a joke
190 crores is a lot of money. 190 crores ইমানত যদি প্লান্টেশন হৈ যায়, কাৰ্বি আংলঙত আজি গোটেই গছে গছ হ'ব লাগিছিলে, হেইটোৰ জাগাত উল্টা যিমানখিনি গছ আছিলে সেইখিনি কাটি মেলি শেষ কৰিছে। তেওঁলোকে CM ইমান বাহিৰত যায়, তেওঁলোকৰ টিম ইমান বাহিৰত যায়, অলপমান শিকি আহিব লাগে। বেংগলোৰ গৈছে না নাই আপোনালোকে এটা চাব, বেংগলোৰত গছ কাটাতকৈ তেওঁলোকে ফুটপাথটো তেনেকৈ বনায় যাতে গছটো বাচি যায়। আমাৰ ইমান বুঢ়া বুঢ়া গছ যোনখিনি মই সৰু থাকোতে মই দেখা পোৱা গছ, সেইখিনি গছ কাটি মেলি শেষ কৰি দিছে। তেওঁলোকে কিবা এটাতো ব্যৱস্থা কৰিব পাৰিলে হয় সেইটো গছটো বচাবলৈ। আৰু ফৰ দ্যাট মেটাৰ ৰোড ব্ৰডেনিং হয় দৰকাৰ, কিন্তু ৰোড ব্ৰডেনিঙৰ নামত তেওঁলোকে যে ইমান ডিফৰেষ্টেশ্যন কৰি আছে সেইটো মই ভাবো যে দৰকাৰ নাই। আৰু এইখিনি আমাৰ ডিফুত ইমানো যে গাড়ী হোৱা নাই বা ইমানো ট্ৰাফিক জাম হোৱা নাই যে আমাৰ ৰোড ব্ৰডেনিঙৰ ইমান দৰকাৰ। আমাৰ যে 4 লেন টাউনৰ ভিতৰত লাগে, আমাৰ এইটো দৰকাৰে নাই। তাতে সেইখিনি পইচা আপোনালোকে সাইডৰ ৰাস্তাখিনি বনাওক না, গাঁৱৰ ৰাস্তাখিনি বনাওক। আপোনালোকে সেইটো কৰা জেগাত অলৰেডি য'ত ৰাস্তা আছে সেইটোতে আকৌ ভাঙি মেলি বিজনেছেছ ভাঙাই মেলি গছ কাটি মেলি আপোনালোকে ইয়াত আকৌ কৰি আছে। তাতে গাঁৱৰ ৰাস্তাবিলাক বনাওক। আমি ৰিচেণ্টলি দেখিছো চিনথঙত মানুহ আজিলৈকে মানে কান্ধত উঠাই লৈ যাব লাগে, সেইখিনি ৰাস্তা বনাওক গৈ। আপোনালোকে ইয়াত য'ত ডিফুত অলৰেডি ৰাস্তা আছে ইয়াত এনেকে ট্ৰাফিক জাম হোৱাই নাই। ট্ৰাফিক জাম মেইনলি বিকজ এই ফ্লাইঅভাৰটো হৈ থকাৰ কাৰণেহে চাগে হৈছে, তাৰ বাহিৰে হোৱাই নাই। তো আমি ভাবো যে আননেচেচাৰিলি তেওঁলোকে মানে ফাণ্ডছ মিছ ইউটিলাইজ কৰিছে। তাতছে তেওঁলোকে গাঁৱৰ ডেভেলপমেণ্টৰ কথা ভাবিব লাগে। আৰু এটা কথা কয় লিখি আহিছো, সেই বুলি মই ডায়েৰীৰ পৰাইতো কৈছো, কিবা তথ্য নাথাকা কথাটো কোৱা নাই। আমি যেতিয়া কিবা এটা প্ৰেছ মিটলৈ আহো চবে হোমৱৰ্ক কৰি আহিব লাগে, সেইকাৰণে কি আমি ৰাইজক এড্ৰেছ কৰি আছো। ৰাইজে দেখা পাব আমি যি কৈ আছো কোৱা নাই। আমি যদি লিখি নাহো, আমি যদি এটা ষ্টাডি কৰি নাহো, তো আমি গোটেই উল্টা ফুল্টা কথা কলে দেখোন গোটেই ৰাইজে দেখোন গমেই নাপাব একচুৱেলি কি হৈ আছে। আৰু কংগ্ৰেছে বৰ্তমান সেইটোৱে কৰি আছে যে আমি ৰাইজক দেখাব বিচাৰিছো ইন একচুৱেলিটিত বিজেপি গভৰ্ণমেণ্টে কি কৰি আছে, বিজেপি গভৰ্ণমেণ্টে ক'ত কি কৰি আছে সেইটো দেখাব বিচাৰিছো। আৰু সেইটো যদি তেওঁলোকে বেচলেছ কথা বুলি কয় তেনেহলে আৰু আমাৰ আৰু একো বেচিকলি কথা কবলৈ নাই আৰু তেওঁলোকক। ইলেকশ্যনৰ কাৰণে বুলি নহয়, যোনটো নহয় বুলি কম আৰু যোনটো হয় বুলি কম। আমি সেইকাৰণে কোৱা নাই যে কাৰ্বি আংলং ডিফুত ডেভেলপমেণ্ট হোৱা নাই বুলি আমি কোৱা নাই, কিন্তু এট দ্য কষ্ট অফ হোৱাট? ডিফুত ডেভেলপমেণ্ট কৰি পিনি তেওঁ কি দেখাব বিচাৰিছে? যোন আহে ডিফুতহে আহে, তেওঁলোকে গাঁৱতো দেখা নাপায়। গাঁও বাদ দিয়ক, এই যে হৰিলাল বস্তি বিলাক, এইপিনি ধৰমনলাই হল, এইপিনি খাংগাৰ বস্তিয়ে হল, মিজুঙে হল, সেইবোৰতো ৰাস্তাই নাই। অহাবাৰ যেতিয়া তেওঁলোকৰ মিনিষ্টাৰ আহিব বা কোনোবা আহিব এইবোৰ ৰাস্তাত লৈ যাওক, তেতিয়া কব যে আপোনালোকে ডেভেলপমেণ্ট কৰিছে। এই ডিফুটোকে বাৰে বাৰে ভাঙি সজাই ৰাস্তা বনাই থাকিলে এইটো ডেভেলপমেণ্ট বুলি নকয়। আমি বাৰে বাৰে সেইটোকে কৈছো। BJP for that matter, they are the ones who started all this. Right from calling Sonia ma'am a jersey guy, to Congress ki vidhwa, to calling Shashi Tharoor's wife 50 crore ki girlfriend, to addressing Mamta Didi as Didi, oh Didi, all this they only started. All this third class language to address women, he started. Then his people, BJP ka people, started abusing women with words, abusing women physically, rape. So happened mostly during their time only, over and over. Now, since Bihar election is coming up, and due to the vote chori allegation that has come up, and the BJP has seen the kind of storm that it has created in Bihar. So now he's come up with a new thing, and actually it's not a new thing. Previous election also he will go to some place, he'll say, Prime Minister will say, मुझे तो इतना गाली देते हैं, ये कहते हैं, वो कहते हैं, लिस्ट निकाल के लाते हैं कि ये गाली दिया, वो गाली दिया. तो this is what he does. Now he's come up and he's saying कि अभी मुझे और मेरी माँ को गाली दी. सबसे पहली बात तो this person who actually said something about Modi ji's mother from the stage was a BJP person. It's come to light. And when he said that also, Rahul Gandhi ji, Tejasvi ji,
Priyanka Gandhi ji, they have already left stage when this person came on stage and said all that. तो उन्हीं का बीजेपी के लोग, they will go, they will say all this, they will do all this drama, and फिर now the prime minister will come asking for empathy from people कि मेरी माँ को ये गाली दे दिया, वो गाली दे दिया. This is all drama. So Modi ji basically should stop doing all this drama. His drama is not going to work.